নমস্কাৰ অনুভৱৰ এপিষ্ঠাৰ অন্য এটি খণ্ডলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ সমাজৰ খুব এখন দুখ লগা ছবি যিখন আমি প্ৰায়ে ইগনোৰ কৰোঁ। খুব সেই মৰ্মস্পৰ্শী এখন ছবিৰ বিষয়ে মই কিছু মোৰ অনুভৱ ব্যক্ত কৰিব খুজিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আপোনাৰ এটি গীত মনত আছেনে? শিয়ালিয়ে নাহিবি ৰাতি তুৰেকা নেকাটি লগামে বাতি। হয়তো আপুনি পাহৰিছে। এৰা সময়ৰ সোঁতত আমি বহু কথাই পাহৰি পেলাওঁ, নহয়নে? কিন্তু এগৰাকী ব্যক্তিয়ে নাপাহৰে, কেতিয়াও নাপাহৰে। আপুনি আপোনাৰ শৈশৱৰ সেই দুষ্টালিবোৰৰ পৰা আৰম্ভ কৰি এই মুহূৰ্তলৈকে প্ৰতিটো কথা এজন ব্যক্তিয়ে মনত ৰাখে, আৰু সেই ব্যক্তিগৰাকী আন কোনো নহয়, সেয়া হ'ল আপোনাৰ মা। আমি প্ৰত্যেকেই এটা কথা উপলব্ধি কৰা উচিত, এগৰাকী সন্তানক সফলতাৰ জখলাত আগবঢ়াই নিওঁতে এগৰাকী মাতৃয়ে কিমান বেছি ত্যাগ কৰিবলগীয়া হয়, তাক মই দুনাই নকলেও হ'ব। ঠিক তেনেদৰে প্ৰতিগৰাকী সন্তানৰ এটা দায়িত্ব আছে যে তেওঁৰ মাতৃ যেতিয়া মাতৃৰ বয়স হৈ আহিব, বৃদ্ধ হৈ আহিব, তেওঁৰ দায়িত্ব তেওঁক ভালকৈ ৰখাটো প্ৰতিগৰাকী সন্তানৰ এটা দায়িত্ব। কিন্তু খুব দুখ লগা এটা কথা যে আজি আমাৰ সমাজৰ এচাম ভদ্ৰলোক আছে যাৰ কাৰণে তেওঁলোকৰ মাতৃক শুশ্ৰূষা কৰাটো যেন তেওঁলোকৰ এটা বোজা হৈ পৰিছে, আৰু যাৰ বাবে সেই এচাম লোকৰ মাতৃসকলে বৃদ্ধাশ্ৰমত কটাবলগীয়া হৈছে। আপুনি হয়তো পাহৰিছে, আপুনি যেতিয়া সৰু আছিল কিদৰে আপুনি মাক অনবৰতে আমনি কৰিছিল। আপোনাৰ সামান্য জ্বৰতে মায়ে আপোনাৰ লগত উজাগৰে কটাইছিল। আপুনি যেতিয়া কান্দিছিল আপোনাৰ লগত একেলগে মায়ে কান্দিছিল, আৰু অসফলতাৰ দুৱাৰত টোকৰ মাৰি মাৰি যেতিয়া আপুনি ভাগৰুৱা অনুভৱ কৰিছিল তেতিয়া সাহস কোনে দিছিল? আপোনাৰ মায়ে দিছিল। আপুনি হয়তো পাহৰিছে আপোনাৰ প্ৰতিটো দাবী কিদৰে হাঁহি হাঁহি মায়ে পূৰণ কৰিবলৈ চেষ্টা কৰিছিল। আপোনাৰ মনত আছেনে? ভালৰো ভাল বস্তুটো আপোনাকেই খুৱাইছিল, কিন্তু শেষত যেতিয়া আপুনি আপোনাৰ মাক সোধে যে মা মই তোক আৰু চম্ভালিব নোৱাৰিম, তোক মই বৃদ্ধাশ্ৰমত ৰাখিব বিচাৰিছোঁ, আৰু মায়ে হাঁহি হাঁহি সেই দাবীটো মানি লৈছিল। এই যে আপুনি ওখ ওখ বৃহৎ বৃহৎ অট্টালিকাবোৰ বনাইছে, তাত এগৰাকী বুঢ়ী মানুহৰ কাৰণে ইমান কোনো জেগা নাইনে? আৰু যদিহে নাই, ভাঙি পেলাওক, তেনে বৃহৎ বৃহৎ অট্টালিকা ভাঙি পেলাওক। আপোনাৰ বাৰু এবাৰো মনলৈ নাহিলনে সৰুতে যাৰ আঙুলিত ধৰি আপুনি খোজকাঢ়িবলৈ শিকিছিল, যাৰ আঁচলৰ আঁৰত লুকাই আপুনি খুব নিজকে সুৰক্ষিত অনুভৱ কৰিছিল, আৰু আজি তেনে এগৰাকী ব্যক্তিক আপুনি বিনা দ্বিধাই বেলেগৰ হাতত এৰি থৈ আহিছে। আপুনি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে? মাহীন পৃথিৱী এখন মোৰ বাবে, মোৰ ব্যক্তিগতভাৱে যদি মই কওঁ, মাহীন পৃথিৱী এখন কল্পনা কৰাটো মোৰ আচলতে কল্পনা কৰিবলৈ মোৰ ভয় লাগে। গতিকে মাবোৰক নেহেৰুৱাব। মা কাৰ বাবে? সন্তানৰ বাবে নহয় জানো? মোৰ খুব দুখ লাগে যেতিয়া টেলিভিশ্যনৰ পৰ্দাত যিকোনো উৎসৱ পাৰ্বণত বৃদ্ধাশ্ৰমৰ সেই আইতাসকলক নৃত্য গীতত নাচি বাগি ফূৰ্তি কৰা দেখোঁ। তেওঁলোকে ফূৰ্তি কৰে ঠিকেই, তেওঁলোকে হাঁহে ঠিকেই, কিন্তু হাঁহিৰ আঁৰৰ সেই দুখটো আপুনি উপলব্ধি কৰিব পাৰিছেনে কেতিয়াবা? আৰু যদিহে আপুনি উপলব্ধি কৰিব পাৰিছে, মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ, আপোনাৰ এতিয়াও সময় আছে। এবাৰ মাৰ ওচৰত গৈ এবাৰ মাক বুজাওক, এবাৰ মাক ক্ষমা খোজক, আৰু আধুনিকতাৰ এই আৱৰণখন আঁতৰাই পৃথিৱীখনক ৰঙীন চকুৰে চাবলৈ শিকক। আশা কৰিছোঁ মোৰ কথাখিনি আপোনালোকে বুজি পাইছে। ধন্যবাদ।